নমস্কাৰ পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনাৰ পুৰণি জন্ম চাৰ্টিফিকেটখন কেনেদৰে ডিজিটেল ৰূপত বনাব। ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনোৱা হ'ব, সেইবাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। পুৰণি জন্ম চাৰ্টিফিকেট ডিজিটেল কৰিবৰ বাবে ডেছক্ৰিপশ্যনত থকা লিংকটোৰ জৰিয়তে আপোনালোকে ইটো পেজত আহিব আৰু ইটো পেজত অহাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু ইয়াত যিটো দেখিবলৈ পাইছে লগইনত তাত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা তিনিটা অপশ্যন পাব। ইয়াৰে যিটো দিয়া আছে জেনেৰেল পাব্লিক তাতে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ খোলা খাব আৰু ইয়াত আপুনি ডাইৰেক্ট লগইন কৰিব পাৰে, অথবা যদি আপোনাৰ লগইন কৰা নাই তেনেহ'লে আপুনি সাইন আপত ক্লিক কৰি দিব লাগিব। সাইন আপত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু ইয়াত আপোনাৰ নেমটো আৰু মিডল নেম আৰু লাষ্ট নেমটো লগতে আপোনাৰ জেণ্ডাৰটো আৰু ডেট অফ বাৰ্থটো সিলেক্ট কৰি আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু ইয়াত আপোনাৰ বেছিক এড্ৰেছ ডিটেইলছ আমি দিব লাগিব। প্ৰথমতে আপুনি ষ্টেটটো সিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব, তাৰপিছত সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰি আপোনাৰ ভিলেজ হয় ভিলেজৰ নামটো, অথবা আপুনি যদি টাউনত হয় টাউনৰ নামটো সিলেক্ট কৰিব লাগিব। তাৰপিছত পিন নম্বৰটো দি আপুনি বিল্ডিং নম্বৰটো দিব পাৰে আৰু হাউচ নম্বৰটো দিব পাৰে। তাৰপিছত এই সকলোবোৰ ফিল আপ কৰি হোৱাৰ পিছত নেক্সটত ক্লিক কৰি দিব আৰু নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো ফিল আপ কৰিব লাগিব আৰু নেশ্যনেলিটিটো আপোনাৰ ইণ্ডিয়ানে হয় ইণ্ডিয়ানটো সিলেক্ট কৰি ইয়াত যিটো বক্স দিয়া আছে তাত ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব লাগিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব আৰু মোবাইল নম্বৰটো দি আপুনি সেন্ড OTP ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি যিটো মোবাইল নম্বৰ দিছিল তাত আপোনাৰ OTP যাব আৰু OTPটো আপুনি ইয়াত বহুৱাই ভেৰিফাই ক্লিক কৰি দিব লাগিব। ভেৰিফাইড ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত নেক্সটত ক্লিক কৰি দিব। ইয়াত আপুনি আপোনাৰ ইমেইল আইডিটো এণ্টাৰ কৰিব পাৰে আৰু এণ্টাৰ কৰি ইয়াত যিটো কেপচা দিয়া আছে কেপচাটো টিপি আপুনি সেন্ড OTP ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো একাউণ্ট সেইটো ক্ৰিয়েট হৈ গ'ল আৰু ইয়াত আপুনি লগইন কৰিব লাগিব। লগইন কৰিবৰ বাবে আপুনি মোবাইল নম্বৰ অথবা যিটো ইমেইল আইডি দিছিল সেইটো দি ইয়াত যিটো কেপচাটো আছে কেপচাটো বহুৱাই লগইনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো মোবাইল নম্বৰ আছে তাত আপোনাৰ OTP যাব আৰু OTPটো বহুৱাই আপুনি লগইনত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ খোলা খাব আৰু ইয়াত আপুনি বিভিন্ন ধৰণৰ অপশ্যন দেখিছে। ইয়াত যিটো দিয়া আছে বাৰ্থত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি এনেকুৱা অপশ্যন পাব, ইয়াত যিটো দিয়া আছে এড অল্ড বাৰ্থ ইভেন্ট ইয়াত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু ইয়াত আপুনি আপোনাৰ ডিটেইলছসমূহ ফিল আপ কৰিব লাগিব। প্ৰথমতে আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব আৰু ষ্টেটটো সিলেক্ট কৰাৰ লগে লগে আপোনাৰ যিটো লেংগুৱেজ আছে সেই লেংগুৱেজটো আহি যাব। তাৰপিছত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো আপোনাৰ পুৰণা জন্ম চাৰ্টিফিকেটত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল সেই নাম্বাৰটো ইয়াত দিব লাগিব আৰু লগতে যিটো ৰেজিষ্ট্ৰেশ্যন ডেট আছিল সেই ডেটটো একেলগে দি দিব লাগিব। ইয়াৰ পিছত আপুনি চিলড্ৰেনৰ যিটো ডিটেইলছ সেইটো দিব লাগিব, জন্ম তাৰিখটো দিব লাগিব আৰু তাৰিখটো দি আৰু কনফাৰ্ম ডেট অফ বাৰ্থত তাতে আপুনি আৰু তাৰিখটো দিব লাগিব আৰু টাইমটো পাৰিলে টাইমটো দিব, নিদিলেও কোনো ধৰণৰ দৰকাৰ নাই। ইয়াৰ পিছত আপুনি জেণ্ডাৰটো সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰি আপুনি এতিয়া যিটো দিয়া আছে আপুনি আধাৰ নম্বৰ অথবা আপোনাৰ EID নম্বৰটো ইয়াত দিব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ ফাৰ্ষ্ট নেমটো দিব লাগিব আৰু মিডিল নেম আছে যদি মিডিল নেম দিব, নহ'লে লাষ্ট নেমটো দিব আৰু তলত সেম সেই হিচাপত অসমীয়াত আহি যাব আৰু কিবা যদি ভুল হয় তেনেহ'লে আপুনি ইয়াত গৈ এইটো কাৰেকশ্যনটো কৰি ল'ব পাৰে। আৰু শেষত আপুনি ইয়াত যিটো দিয়া আছে কনফাৰ্ম চিলড্ৰেন নেম তাতে আপুনি আপোনাৰ চিলড্ৰেনৰ নেমটো একবাৰ আৰু দিব লাগিব। ইয়াৰ পিছত তলত আহিব আৰু ইয়াত দেখুওৱা আছে ফাদাৰ্ছ ইনফৰমেশ্যন, আপুনি ইয়াত ফাদাৰ্ছৰ ডিটেইলছসমূহ দিব লাগিব। ফাদাৰ্ছৰ নাম, মোবাইল নম্বৰ, ইমেইল আইডি তথা আধাৰ নম্বৰটো দিব লাগিব আৰু সেম তলতো আপোনালোকে মাতৃৰ আধাৰ কাৰ্ড নম্বৰ, ইমেইল আইডি, মোবাইল নম্বৰ আদি সকলোসমূহ দি দিব লাগিব। ইয়াৰ পিছত আপুনি ইয়াত যিটো দিয়া আছে এড্ৰেছটো সিলেক্ট কৰিব লাগিব। আপুনি এড্ৰেছটো ষ্টেট, ডিষ্ট্ৰিক্ট আৰু সাব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি গাঁও অথবা টাউনটো সিলেক্ট কৰিব লাগিব আৰু পিন নম্বৰটো দিব লাগিব। এড্ৰেছটো দিয়া হোৱাৰ পিছত আপুনি তললৈ আহিব আৰু ইয়াত আপুনি দুটা অপশ্যন পাইছে। পাৰ্মানেণ্ট এড্ৰেছটো যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছটো সেম হয় তেনেহ'লে ইয়েছ দিব আৰু নহ'লে নো দিব। নো দি আৰু আপুনি সকলোবোৰ আৰু ভালদৰে ফিল আপ কৰিব লাগিব। তাৰপিছত আপুনি জন্মস্থানটো সিলেক্ট কৰিব লাগিব। ঘৰত দিব লাগিব আৰু যদি অন্যান্য আহে আপুনি হস্পিটেলত দিব লাগিব তেনেহ'লে অন্যান্যত ক্লিক কৰিব। তাৰপিছত ইয়াত যিটো বক্সটো দিয়া আছে সেই বক্সটোত ক্লিক মাৰ্ক কৰিব। পিছত আপুনি এই ডিটেইলছসমূহ ভালদৰে ফিল আপ কৰি আৰু একেবাৰে তলত যিটো দিয়া আছে তাত আপুনি আপোনাৰ মেডিকেলটো সিলেক্ট কৰি ল'ব আৰু ইয়াত যিটো দিয়া আছে আপলোড ডকুমেণ্টছ তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত অপশ্যন আপোনাৰ খোলা খালে আৰু ইয়াত দেখা আছে অল্ড বাৰ্থ ছাপৰ্টিং ডকুমেণ্টছ। ইয়াত আপুনি যিখন আপোনাৰ পুৰণি বাৰ্থ চাৰ্টিফিকেট সেইখন আপুনি PDF আকাৰে অথবা JPG আকাৰে 8 MBৰ ভিতৰত আপুনি ফাইলটো আপলোড কৰিব লাগিব। ইয়াত যিটো দিয়া আছে ব্ৰাউজ এণ্ড আপলোড তাত ক্লিক কৰি দিব লাগিব। তাৰপিছত আপুনি PDFটো আপলোড কৰি দিয়া হোৱাৰ পিছত ইয়াত যিটো দিয়া আছে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো বেছিক ডিটেইলছ তথা আপোনাৰ যিখন ফৰ্ম সেইখন খোলা খাই যাব। তাৰপিছত তললৈ আহিব আৰু আপোনালোকৰ যদি কিবা কাৰেকশ্যন কৰিব লগা আছে তেনেহ'লে আপুনি বেকত ক্লিক কৰি দিব আৰু যদি সকলোবোৰ ঠিকে আছে আপুনি কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট হৈ যাব। ইয়াৰ পিছত আপোনালোকে আপোনাৰ এপ্লিকেশ্যন
এপ্লিকেশ্যন নম্বৰটো আৰু ষ্টেটাছটো চাবৰ বাবে তললৈ আহিব আৰু ইয়াত যিটো দিয়া আছে সেলফ ৰিপৰ্টিং এপ্লিকেশ্যন তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেফাৰেন্স নাম্বাৰ তথা সাবমিট কেতিয়া হৈছিল সকলো ডিটেইলছ ষ্টেটাছটোৰ লগতে সকলো ডিটেইলছখিনি আহিব আৰু আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সিখন ডাউনলোড কৰি ল'ব পাৰিব বৰ্তমান মই এপ্লাইটো কৰা নাই যেহেতুকে ইয়াত শ্ব' হোৱা নাই আৰু যেতিয়া আপোনালোকে এপ্লাইটো কৰিব তেতিয়া আপোনালোকৰ ইয়াত শ্ব' কৰিব সকলো ডিটেইলছ আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি থৈ দিব আৰু 10 দিন 8 দিন পিছত আপোনালোকে একবাৰ চেক কৰি চাব তেতিয়া যদি আপোনাৰ আহিছে ডাউনলোড কৰি ল'ব ডাউনলোড অপশ্যনটো আহি যাব আৰু যদি অহা নাই কিছুদিন আৰু অপেক্ষা কৰিব লাগিব এনেধৰণে আপুনি আপোনাৰ পুৰণি জন্ম চাৰ্টিফিকেটখন ডিজিটেল ৰূপত পাব পাৰে ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপুনি যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ